Hi everyone, মই বাবৰি কিচেনত আপোনালোকক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে। গুৱাহাটীত লকডাউন দিয়া আজি দ্বিতীয় দিন, গতিকে ঘৰত থাকি খুবেই আমনি লাগে আৰু বিশেষকৈ গধূলি সময়ত খুব আমনি লাগে আৰু কিবা এটা খাবলৈ মনো যায় আৰু তাকে ভাবিলো যে আজি ফ্ৰেঞ্চ ফ্ৰাইকে বনাও আৰু বনাইছো যেহেতুকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আহকচোন। প্ৰথমতে মই এই আলু দুটা লৈছো, ভালকে বাকলি গুচাই ভালকে ধুই লৈছো আৰু মই এতিয়া বগা কাপোৰ এখন দি ভাল কাপোৰ এখন দি ভালকে একদম পানী নোহোৱাকে মই মুছি লম আৰু এতিয়া মই এইখিনি দীঘল দীঘলকে মই কাটিম। কাটি ললো আৰু এতিয়া এইখিনিত অকণমান মই পিঠাগুড়ি দিম, বেছি নিদিওঁ, আধা চামুচ মান মই দি দিম। যিমানখিনি আলু হয় আন্দাজ মতে দিলে হ'ল, কিন্তু খুব বেছি দিব নালাগে। এতিয়া এইখিনি মই মিক্স কৰি দিছো, মিক্স হৈ গ'ল। এতিয়া এইখিনি মই ভাজিয়ে দিম। এয়া মই কেৰাহী গৰম কৰি তেল দিছো, তেলটো গৰম হৈছে আৰু মই আলুখিনি মই দি দিছো। মই গোটেইখিনি একেলগে নিদিওঁ, বেলেগ বেলেগকে দিম, দুবাৰত দিম। মই প্ৰথমতে হাই ফ্লেমত ৰাখিব লাগে, তাৰপিছত 1 মিনিট মান ৰাখি তাৰপিছতে কমাই দিব লাগে। এয়া আলুখিনি প্ৰথমতে মই হাই ফ্লেমত 1 মিনিট মান ভাজি ললো, তাৰপিছত মই গেছটো কমাই ল' ফ্লেমত ভাজিছো। এতিয়া এইখিনি অকণমান ৰংটো সলনি হৈছে, অকণমান গোল্ডেন ধৰণৰ হৈছে। এয়া এতিয়া মই এইখিনি মই নমাই থম আৰু পিছৰখিনি মই ভাজি ল'ম। আৰু অলপমান আছে আলু, সেইখিনি ভাজি ল'ম। এইখিনি নমাই থৈছো। এতিয়া যিখিনি আছে মই সেইখিনি ভাজি ল'ম। হাই ফ্লেম কৰি দিছো, প্ৰথমতে হাই ফ্লেমত ভাজি ল'ম। আগৰখিনি যেনেকে ভাজিছিলো প্ৰথমতে হাই ফ্লেমত, তাৰপিছত ল' কৰি তেনেকে ভাজি ল'ম। এয়া মোৰ গোটেইখিনি ভাজি হৈ গ'ল। এয়া মই নমাই থলো। এতিয়া মই এইখিনি অকণমান ঠাণ্ডা হ'বলৈ দিম। এইখিনি মই ঠাণ্ডা হ'বলৈ দিলো 10 মিনিট সময়। অকণমান ঠাণ্ডা হৈ গৈছে। এতিয়া মই কেৰাহী হাই ফ্লেমত দি থৈছো। এতিয়া মই এইখিনি ভাজি দিম হাই ফ্লেমত। মই গোটেইখিনি দি দিম। এয়া মোৰ এইখিনি ৰেডি হৈ গ'ল। কালাৰটো চেঞ্জ হৈ গ'ল, একেবাৰে গোল্ডেন কালাৰ হৈ গ'ল। মই এয়া নমাই থৈছো। ধুনীয়া মচমচীয়া হৈ গৈছে। এতিয়া মই ইয়াত অকণমান শুকান জলকীয়া গুড়ি দিম। অকণমান জালুকৰ গুড়ি দিছো, অকণমান নিমখ দিছো। এতিয়া মিহলাই দিম। ফ্ৰেণ্ডছ, এয়া মোৰ ফ্ৰেঞ্চ ফ্ৰাই ৰেডি হৈ গ'ল। খাবলৈ খুব ধুনীয়া হ'ব আৰু মচমচীয়া হৈছে। আপোনালোকে ফ্ৰেণ্ড বনাই চাব আৰু বনাই কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব। আৰু ফ্ৰেণ্ডছ, যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ভিডিঅ'ৰে মই আকৌ আহি আছো ফ্ৰেণ্ডছ। এতিয়া আহিছো, বাই বাই।